গৈছোৱে আমাৰ ঘৰৰ চাপৰি ভাইটিৰ লগত এতিয়া ই ডক্টৰলৈকে মোক থৈ আহিবগৈ ইয়াৰ দিনটো কি হয় আৰু ওলাইছোঁ আপোনালোকক দেখাই যাম মাতটো শুনিছেনে নাই শুনা নাজানো কিন্তু কি হয় আপোনালোকে চাই গৈ থাকিব হেল্ল' এভৰিৱান দেখিলেই নহয় ভাইটিয়ে মোক মেক্সিমত উঠাই থৈ গ'লহি তাৰপাছত এয়া মই তিনিআলিৰ পৰা মেক্সিমত উঠি কলেজলৈ বুলি গ'লোঁ আৰু অলপ দূৰ অহাৰ পাছত মই কলেজ পালোঁহি আৰু এয়া অকলে মই অলপ দূৰ খোজকাঢ়ি গৈ আছোঁ লগৰজনী অহা কথা আছিল কিন্তু লগৰজনী আহিব নোৱাৰিলে তাইৰ খুৰাক ঢুকোৱাৰ কাৰণে বাকী লগৰবিলাকৰ বেছি টাইম নালাগে কাৰণ তাহাঁতৰ টাউনতে ঘৰ হয় চবৰে সেইকাৰণে টাউনৰ পৰা পটকৈ লৈ যাবহি পাৰে কলেজত কিন্তু মোৰ আকৌ বহুত বেছি দূৰ হৈ যায় 1 ঘণ্টা লাগি যায় লাইন গাড়ীত গ'লে লগৰজনীৰ ঘৰ ওচৰতে তাই পিছদিনা আহিও ল'ব পাৰিব সেইকাৰণে মোক ক'লে তুমি যোৱা সেয়েহে মই গুচি গ'লোঁ আৰু কাৰণ মোৰ লেট হৈ যাব যে এয়া মই এপ্লিকেশ্যন দিবলৈ প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ বুলি গ'লোঁ ছাৰে চাইন কৰি হোৱাৰ পাছত অলপ সময় ৰ'বৰ কোৱাৰ কাৰণে মই বাহিৰতে অলপ ৰৈ দিলোঁ লগৰখিনিক লগ পোৱা হ'লে আৰু বহুত বেছি ভাল লাগিলে হয় কিন্তু তাহাঁতক নাপালোঁ হ'লেও লগ পামেই সকলোৱে এম.কমৰ এডমিশ্যন ল'ব সেইকাৰণে আকৌ লগ পাম বুলি জানো এভৰিৱান মই এতিয়া আহি কলেজ পালোঁহি টাউনত কলেজৰ চাৰ্টিফিকেটৰ কাৰণে এপ্লিকেশ্যন দি থৈ আহিলোঁ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অলপ লাহেকৈ দিব মানে মোৰ বিকমৰ এবাৰ লাষ্ট ছেমৰ মাৰ্কশ্বিট নিবলৈ আহিছিলোঁ লগৰখিনি অহা কথা আছিলে দুটামান আহি গ'ল আৰু এটা নে দুটা আহিম বুলি কৈছিলে কিবা অলপ দেৰিকৈও আহিব পাৰে নাজানো আৰু সেইকাৰণে ফোন কৰি থকা নাই মই অকলে আহিলোঁ আৰু এতিয়া ছাৰে অলপ টাইম ৰ'ব কৈছে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অলপ লাহেকৈ দিব এপ্লিকেশ্যন কৰিলোঁ প্ৰিন্সিপাল ছাৰৰ ওচৰত হ'ল আৰু ফাইনেলি বহুত দিনৰ সপোন এটা পূৰা হ'ব আৰু ফাইনেলি গ্ৰেজুৱেটেড হ'ম আৰু তাৰপিছত এম.কমৰ কাৰণে আকৌ এডমিশ্যনৰ কাৰণে সুধিবলৈ আহিলোঁ এম.কমৰ এডমিশ্যন জুন-জুলাইতহে হ'ব সেইকাৰণে দিন আছে বাৰু এতিয়া মেইন চাৰ্টিফিকেটখন লৈ লওঁ অৰিজিনেলখন অহাই নাই প্ৰভিজনেলখন দিব অৰিজিনেলখন ল'বলৈ বহুত দিন আছে বৰ্তমান চলি থাকিবৰ কাৰণে প্ৰভিজনেলখন দিব প্ৰভিজনেল চাৰ্টিফিকেটখনহে দিছোঁ আৰু যোনখন অৰিজিনেলখন সেইখন 6 মান্থমানৰ পাছত আমি নিজে গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আনিবগৈ লাগিব সেইখনে নহ'লেও এই প্ৰভিজনেলখনেই কাম চলি থাকিব কিন্তু মেইনখনটো লাগিবই নহয় জানো সেইখন আকৌ আনিবলৈ 6 মান্থৰ পিছত আকৌ আমাক ক'ব তেতিয়া আমি যাব লাগিব আমাৰ ৰিজাল্টছ বহুত আগতে ওলালে বাট ৰিজাল্টটো মানে ডিক্লেয়াৰ কৰি দিয়া নাছিলে ইউনিভাৰ্চিটিৰ পৰা লেট হ'ল ইউনিভাৰ্চিটিয়ে লেট কৰিলে আৰু এতিয়া সেইকাৰণে চাৰ্টিফিকেটটো বেছি দিন নালাগিলে চাৰ্টিফিকেট হ'লেই আৰু পটককৈ পাই গ'লোঁ মোৰ ষ্টাডি চেণ্টাৰ হৈছে যোৰহাট চিকেবি কমাৰ্চ কলেজ এইখনেই হয় আৰু মোৰ এক্সাম চেণ্টাৰ পৰে যোৰহাট চেণ্ট্ৰেল কলেজত আৰু মাষ্টাৰ ডিগ্ৰীও মই ইয়াতে কৰিব পাৰিম আৰু মাষ্টাৰ ডিগ্ৰীৰ চেণ্টাৰ পৰিব এক্সামৰ চেণ্টাৰ পৰিব যোৰহাট কলেজত শুনিছোঁ এতিয়া কি হয় নাজানো আৰু এডমিশ্যন ল'লে আপোনালোকক জনাম মই যিহেতু ডিষ্টেঞ্চৰ হয় মানে মই গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী ডিষ্টেঞ্চতে কৰিম আৰু মাষ্টাৰ ডিগ্ৰী কৰা নাই এতিয়ালৈকে গ্ৰেজুৱেশ্যন মই ডিষ্টেঞ্চতে কৰিলোঁ সেইকাৰণে প্ৰচেছটো বহুত লেণ্ডি হয় মই নকওঁ মানে বহুত পটকৈ হৈ যায় এইটো বহুত বেছি লেণ্ডি হয় প্ৰচেছ আৰু তাৰপাছতে এইখিনিতে ছাৰে ক'লে যে বিকমটোহে বহুত বেছি লেণ্ডি হয় কিন্তু এম.কমটো তেনেকুৱা নহয় মানে মাষ্টাৰ ডিগ্ৰীটো তেনেকুৱা নহয় সোনকালেই কমপ্লিট হৈ যাব সেইকাৰণে আমি আগতেও সকলোৱে প্লেন কৰিলোঁ মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ইয়াৰ পাছতে এইখন চাৰ্টিফিকেট পাই গ'লোঁ আৰু এতিয়া এইখনেই চলি যাব যিকোনো ক্ষেত্ৰত এপ্লাই কৰিবলৈ হ'লেও এইখন চাৰ্টিফিকেটেই হৈ যাব ইয়াৰ পাছতে চাৰ্টিফিকেটৰ লগতে মাৰ্কশ্বিট উইথ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দুইটা দি পঠিয়ালে আৰু এই দুটা লৈ মই আহিলোঁ আৰু ওলাই তাৰপাছতে মই আহিলোঁ BSNL অফিচলৈ আৰু তাত মোৰ এটা কাম আছিল তাতো কামটো কৰি আহিলোঁ অফিচৰ পৰা অহাৰ পাছত থানা ৰোডতে থকা ফাষ্টফুডখনত চিকেন পোলাও খাই ল'লোঁ ইয়াত মস্তি চিকেন পোলাও বনাই সেইকাৰণে তাত নোখোৱাকৈ আহিবই নোৱাৰোঁ টাউনলৈ গ'লে হেল্ল' এভৰিৱান চাৰ্টিফিকেট লৈ এতিয়া ঘৰলৈ আহিছোঁ এয়া গাড়ীৰ পৰা নামিছোঁ গাড়ীত উঠি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'লে মেজিকত ইমান মানে ভিৰ হয় জাম হয় সেইকাৰণে ৰাস্তা বনাই আছে যে টাউনত পূৰা কাম চলি আছে যোৰহাটৰ সেইকাৰণে দিগদাৰ হয় ইয়াৰ পাছতে ঘৰ পালোঁহি আৰু অলপ সময় খোজকাঢ়ি গ'লে ঘৰ পামগৈ 2-এটা বজাৰো আছিল বজাৰকেইটাও কৰি ল'লোঁ দিনটো মোৰ এনেদৰেই পাৰ হ'ল গতিকে আজিলৈ আহিছোঁ আকৌ নতুন এটা ব্লগত লগ পাম